হয়, কি হৈছিল দাদা? তাৰমানে মই মোৰ ভিনীয়েকে তাতে হোটেল কৰে, ভিনীয়েকে ফোন কৰিছে। মই ডাঙৰ আৰু মোৰ লগত ভাইটি আহিছিলে, মানে তেখেতক আহি মানে আমি কথা বতৰা পাতি থাকোঁতে মানে এটা ল'ৰা আহি মানে সেই মালিকৰ মানে ল'ৰাইটো মই শুনাওঁতে সেই ল'ৰাটো আহি মানে ওপৰ জুপুৰি মানে মোক ভাইটিত আঘাত কৰিছে বেছি, মোকো অলপ আঘাত কৰিছে। আপোনালোকে চাব পাৰে যে চাওক, মোকো মাৰিছে, মোক আঘাত কৰিছে। মই এতিয়া বাকীৰ অৱস্থা একেবাৰে খুব বেয়া। মই লয়াৰ আসামত লৈ যাম আৰু মই প্ৰশাসনৰ এইটো মানে ন্যায় বিচাৰিম, এইটো যাতে উচিত বিচাৰ কৰে আইনী পক্ষে। আৰু মই এতিয়া থানাত যাই FIR দিম। হয়, আপোনাৰ ভাইটিক যিটো মাৰিছে, ভাইটিক মানে দাঁতি যিটো দেখা গৈছে মাৰিছে, তো অৱস্থাটো এতিয়া বেয়া হৈ আছে ন? এতিয়া অস্ত্ৰ খুবেই সংকটজনক অৱস্থা। ইয়াৰ পৰা আমাৰ RMB চিভিল হস্পিটেলৰ পৰা ৰেফাৰ কৰিছে। আপুনি কোকৰাঝাৰ লৈ যাব পাৰে, বাহিৰত লৈ যাব পাৰে। আমি লয়াৰ আসামত লৈ যাম আৰু সিহঁতে যিটো দা দি যে আমাক যে মাৰিছে, সেই দাটো আমাৰ ওচৰতেই আছে, এইটো আমি আইনৰ হাতত তুলি দিম। হয়, আপোনাৰ ভাইটিৰ নাম কি আছিল? চাইফুল ভূঞা। আৰু আপোনাৰ নাম? মোৰ শেখাৱত হোসেন ভূঞা।